চেনেলটোৰ সকলো আপডেট পাবৰ কাৰণে সাবস্ক্ৰাইব কৰক আৰু প্ৰেছ কৰক বেল আইকন। আজি ক্লাছ 10ৰ স্থানাংক জ্যামিতিৰ এক্সাৰসাইজ 7.2 কুৱেশ্যন নম্বৰ 8 কৰিবলৈ লোৱা হৈছে। ইয়াতে দিয়া আছে যদি a আৰু b বিন্দুৰ স্থানাংক ক্ৰমে -2, -2 আৰু 2, -4 তেন্তে p বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা যাতে ap = 3/7 ab আৰু p বিন্দুটো ab ৰেখাখণ্ডৰ ওপৰত থাকে। প্ৰথমতে ৰেখাখণ্ডডাল স্কেলাৰে আঁকি লবা এনেকৈ। ধৰা এইটোৰ a বিন্দু আৰু এইটো হৈছে b বিন্দু আৰু p বিন্দুটো ইয়াত কৈছে প্ৰশ্নটোত p বিন্দুটো ab ৰেখাখণ্ডৰ ওপৰত থাকে, সেইটো p বিন্দু। a বিন্দুৰ স্থানাংক দিয়া আছে -2, -2, b বিন্দুৰ স্থানাংক দিয়া আছে 2, -4, p বিন্দুৰ স্থানাংক ধৰা আমি ধৰি লৈছো x, y। তো ধৰা হল p বিন্দুৰ স্থানাংক x, y বুলি ধৰি লোৱা হৈছে। যেহেতু প্ৰবলেমটো আমি দিয়া থকাৰ পৰাই কৰিব লাগিব, তো ইয়াতে কি দিয়া আছে এইটো চাই লোৱা। দিয়া আছে AP = 3/7 AB, AP = 3/7 AB। 7 টো ইয়াতে 3 ৰ লগত হৰণ হৈ আছে, এইফালে আনিলে AP ৰ লগত আনিলে পূৰণ হ'ব 7 AP = এইফালে থাকিব 3 AB। 7 AP = 3 AB মানে লিখিব পাৰো ইয়াত চোৱা AB মানে লিখিব পাৰো AP + PB। এইটো খণ্ড আৰু এইটো খণ্ড যোগ কৰিলে টোটেল AB ৰেখাখণ্ডডাল পোৱা যাব। তো ইয়াতে আমি AB ৰ ঠাইত লিখিব পাৰো AP + PB। তো ইয়াতে আমি কি লিখিব পাৰো 7AP = এখানে পূৰণ কৰি দিবা 3 * AP, 3AP + 3 * PB, 3PB। 7AP 3AP তো এইফালে প্লাস হৈ আছিল, সমান চিহ্নৰ এইফালে আনিলে মাইনাস হ'ব। 3AP = 3PB থাকিলে এইফালে লিখিবা 7AP ৰ পৰা 3AP মাইনাস কৰিলে থাকিব 4AP = থাকিব এইফালে 3PB। AP ৰ লগত PB টো লাগিব, এইফালে পূৰণ আছিল 3 ৰ লগত এইফালে আনিলে হৰণ হ'ব = এইফালে 3 আছিল 4 টো এইফালে লৈ যাবা ডিভাইড হ'ব 3 ৰ লগত এইফালে পূৰণ আছিল এইফালে আনিলে হৰণ হৈ যাব। তো আমি কি পালো AP অনুপাত PB = 3:4। অৰ্থাৎ AB ৰেখাখণ্ড P বিন্দুৱে কিমান অনুপাতত বিভক্ত কৰে 3:4 অনুপাতত বিভক্ত কৰে। আমি গতিকে P বিন্দুৰ স্থানাংক আমি বিভাজন সূত্ৰ ব্যৱহাৰ কৰি পেলাই উলিয়াব পাৰিম। তো আমি পালো AP PB = 3:4। অৰ্থাৎ P বিন্দুৱে AB ৰেখাখণ্ড 3:4 অনুপাতত বিভক্ত কৰিছে। গতিকে বিভাজন সূত্ৰ ব্যৱহাৰ কৰি আমি P বিন্দুৰ স্থানাংকটো নিৰ্ণয় কৰিব পাৰিম। তো বিভাজন সূত্ৰ ইয়াতে প্ৰয়োগ কৰিলে হ'ল। গতিকে P বিন্দুৰ স্থানাংক হ'ব m1x2 + m2x1 divided by m1 + m2, m1y2 + m2y1 divided by m1 + m2। তো এইটো x1 y1 x2 y2 আৰু m1 হৈছে এইটো, m2 হৈছে এইটো। এইটোবিলাক পুট কৰিলে হ'ল ইয়াতে m1 3 * x2 2 + m2 4
into x1 minus 2 divided by 3 plus 4. 3 into y2 means minus 4 plus 4 into m2 value 4 into y1 and that minus 2 divided by 3 plus 4. 7 3 into 2 6 plus 7 is minus 4 into 2 8 plus 7 is minus 3 into 4 12 plus 7 is minus 4 into 2 8 divided by 7. এইফালে লিখিছো তোমালোকে তলত লিখিবা is equal to 6টা জমা 8টা ধাৰ তো কিমানটা ধাৰ থাকিব 2টা ধাৰ divided by 7 ইয়াতে 12টা ধাৰ আকৌ 8টা ধাৰ টোটাল ধাৰ হ'ব 12 ইয়াতে 20টা ধাৰ divided by 7 তো এই বিন্দুৰ স্থানাংক আমি কিমান পালো -2/7, -20/7 নিৰ্ণয় বিন্দুটোৰ স্থানাংক হ'ব -2/7, -20/7